हाई फ्रेंड्स नमस्कार मोर यूट्यूब चैनल दितिमनीस मेकअप एंड ब्लग चैनल आपलोक सकलोके स्वागतम जनाइছোঁ। আজি মই আপোনালোকৰ বাবে এটা মেকআপৰ ভিডিঅ' লৈ আহিছোঁ। দেখিছেই মোৰ লুকটোৰ পৰা মই কি মেকআপ লৈ আহিছোঁ। মই এখন ব্লু শাৰী পিন্ধি আছোঁ আৰু ব্লু শাৰীৰ লগতে ব্লু আই মেকআপ কৰিছোঁ। গতিকে মেকআপটো চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ প্লিজ প্লিজ। আৰু কেনেকুৱা পালে জনাব, কমেণ্ট কৰি পেলাই লাইক কৰিব আৰু যদি ভাল পায় মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মানে সকলোলৈ আটাইতকৈ মানে মোৰ ফালৰ পৰা বহুত বহুত অনুৰোধ, মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আহিব লগা নতুন নতুন ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। আৰু আপোনালোকৰ মৰম পাম বুলি বহুত আশাৰে চেনেলটো খুলিছোঁ। গতিকে আপোনালোকে বহুত মৰম দিব আৰু মই এনেদৰে আপোনালোকৰ বাবে মেকআপৰ ভিডিঅ'বিলাক লৈ আহিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই এই মেকআপটো কেনেকৈ কৰিলোঁ তাৰ বাবে চাবৰ কাৰণে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাৰ্ষ্টতে মই অফ কেমেৰাতে আইব্ৰ' ছেট কৰি লৈছোঁ। আইব্ৰ' ছেট কৰিবৰ কাৰণে মই ব্ৰাউ পেঞ্চিল ইউজ কৰিছোঁ। তাৰ কাৰণে ৱেট এণ্ড ৱাইল্ডৰ ব্ৰাউ পেঞ্চিল। ইয়াৰ কালাৰ হৈছে ব্ৰাউন কালাৰ, নেচাৰেল ব্ৰাউন কালাৰ। মোৰ আইব্ৰ'ৰ কাৰণে ধুনীয়া মিলি গৈছে। তাৰপাছতে মই অফ কেমেৰাতেই আই মেকআপৰ কাৰণে কনচিলাৰ ইউজ কৰিছোঁ, এলেগাল প্ৰ' এইচ ডি কনচিলাৰ। আৰু ইয়াৰ পিছতে মই এতিয়া আই মেকআপৰ কাৰণে ইউজ কৰিম মেকআপ ৰেভলিউশ্যনৰ এইটো পেলেট। এয়া ফাৰ্ষ্ট এইটো ফাৰ্ষ্টতে মই ব্লু কালাৰ এটা কৰি লৈছোঁ এনেকৈ আই মেকআপটোৰ কাৰণে। ইমান ধুনীয়া কালাৰ দেখিছেনে? তাৰপাছতে মই ৱেট এণ্ড ৱাইল্ডৰ এখন পেলেটৰ পৰা ৱেট এণ্ড ৱাইল্ডৰ পৰা অলপমান ছাইডটো অকণমান ব্লেক কালাৰ দি দিম। এই ব্লেকটো ইউজ কৰিছোঁ ডাৰ্ক হ'বৰ কাৰণে। কালাৰটো কৰি দিম যাতে ৰংটো অকণ ভালকৈ আহে। গতিকে এই কালাৰটো ইউজ কৰিম, হাত আঙুলিৰে লগাম। আঙুলিৰে কৰিলে, হাতেৰে আঙুলিৰে লগালে ধুনীয়া কালাৰটো পিগমেণ্টেড হয়, ধুনীয়া কালাৰ হয়। এইটো কালাৰ দি তাৰ কাৰণে ব্ৰাছ ইউজ কৰিছোঁ পেকৰ ব্ৰাছ 1&6 নাম্বাৰ ছেট নাম্বাৰ। ৱেট এণ্ড ৱাইল্ডৰ পেলেট, আইব্ৰ' পেলেট, খুব ধুনীয়া কালাৰ, ভাল লাগে, বহুত ভাল হয়। ট্ৰেনজেকশ্যন কালাৰ, এইটো কালাৰ ইউজ কৰোঁ। লগাওঁ আইলাইনাৰৰ কাৰণে ইউজ কৰিছোঁ মেবিলিনৰ জেল আইলাইনাৰ। ছেইড জেল লাইনাৰ, খুব ধুনীয়া কালাৰ, ভাল পাওঁ জেল লাইনাৰ লগাই।
গৰমত জেল লাইনাৰ খুব ভাল। চুগাৰ কছমেটিকৰ আইলাইনাৰ ইউজ কৰি লগাই দিছোঁ তাৰপাছতে মই, কাৰণ জেল লাইনাৰৰ ওপৰত এনেকৈ লাইনাৰ লগালে খুব ধুনীয়া কালাৰটো হৈ যায়। মই আইনা ইউজ কৰা নাই, কেমেৰাত চাইয়ে মই মেকআপ কৰি আছোঁ, গতিকে কিবা ভুল হ'লে মানে ক্ষমা কৰি দিব। এতিয়া মই অফ কেমেৰাতে আইলেছেছ লগাই ল'ম। তাৰ কাৰণে ইউজ কৰিম নাইকা, আৰু ব্লু কাৰণে ইউজ কৰিম মিছ ক্লেৰিকা ব্লু। অফ কেমেৰাত আই মেকআপ কমপ্লিট কৰি ল'লোঁ। এয়া আইলেছেছৰ কাৰণে ইউজ কৰিছোঁ মই নাইকাৰ আইলেছ। যিহেতু মই ভিডিঅ'টো দীঘল হ'ব, গতিকে মই অফ কেমেৰাতে ছেট কৰি ল'লোঁ আই মেকআপ কমপ্লিট কৰি ল'লোঁ, ডান। তাৰপাছত এয়া ভাল মেকআপৰ কাৰণে প্ৰয়োজন হয় মুখৰ স্কিনটো গ্ল' কৰিবৰ কাৰণে ফেচিয়েল অইল। তাৰ কাৰণে মই ইউজ কৰিছোঁ কালাৰৱেৰৰ ফেচিয়েল অইল। অফ কেমেৰাতে মই লগাই ল'লোঁ, যিহেতু ভিডিঅ'টো দীঘল হ'ব, গতিকে। আৰু প্ৰাইমাৰ কাৰণে মই ইউজ কৰিছোঁ লেকমি এব্সলিউটৰ প্ৰাইমাৰ, ফ্ৰেছ প্ৰাইমাৰ, বহুত ধুনীয়া হয়, স্কিনটোত মানে পিংক গ্ল' এটা আনি দিয়ে। তাৰপিছত এতিয়া মই ফাউণ্ডেশ্যন লগাম অন কেমেৰাত। ফাউণ্ডেশ্যনৰ কাৰণে ইউজ কৰিছোঁ পেক HD ফাউণ্ডেশ্যন। ইয়াৰ ছেট নম্বৰ হৈছে 2.1, ইমানখিনি, বেছি কোৱান্টিটি নলওঁ। ফাউণ্ডেশ্যন ব্লেণ্ডিং কৰিবৰ কাৰণে বিউটি ব্লেণ্ডাৰ ইউজ কৰিছোঁ। আপোনালোকে যদি ব্ৰাছ পাৰে ব্ৰাছেদিও ইউজ কৰিব পাৰে, মই বিউটি ব্লেণ্ডাৰেদি বেছি কমফৰ্ট পাওঁ। আৰু ধুনীয়াকৈ বিউটি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰিলে মানে এক্সেছ প্ৰডাক্টবিলাক শুহি লয়, নেচাৰেল লুক দিয়ে। আপোনালোকক যদি হাই কভাৰেজ লাগে তেন্তে ব্ৰাছ দি ইউজ কৰিব পাৰে, মই বিউটি ব্লেণ্ডাৰ দিয়ে কৰিছোঁ। চকুৰ কাৰণে এইবিলাক দাগ যাবৰ কাৰণে ফাৰ্ষ্টতে আই ক্ৰীমবিলাক কনচিলাৰ ইউজ কৰিছোঁ। সেম বিউটি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰিম। ফাউণ্ডেশ্যন লগোৱাৰ পিছত গোটেই স্কিনটো সমান হৈ যায়, গতিকে মুখখনৰ শ্বেপ নাইকিয়া হৈ যায়। আৰু মুখখনৰ শ্বেপ দিবৰ কাৰণে মই কণ্ট্ৰৰিং কৰিম, ক্ৰীম কণ্ট্ৰৰটো এনেকৈ কৰিব লাগে। কণ্ট্ৰৰিং কৰিলে মুখৰ শ্বেপ আহে, শ্বেপটো ধুনীয়া কৰে। অকণমান নাকৰ শ্বেপটো দিবৰ কাৰণে সেম বিউটি ব্লেণ্ডাৰ দিয়ে মই ব্লেণ্ড কৰিম। লেকমি 925 অকণমান মুখখন পাউডাৰ লগাম। মোৰ স্কিনটো ড্ৰাই হয়, গতিকে মই বেছি পাউডাৰ ইউজ নকৰোঁ, অকণমান বেকিং কৰিম আৰু সেইখিনি। টেপ নিচিনাত
এতিয়া আই মেকআপটো ফিনিছ কৰিম। তাৰ কাৰণে ফাৰ্ষ্টতে ইউজ কৰিম এডাল কাজল, ব্লু কালাৰ কাজল, যিহেতু মই ব্লু মেকআপ কৰিছোঁ গতিকে ব্লু কাজল ইউজ কৰি সেম কালাৰ দি সেইখিনি কৰিব চেষ্টা কৰিম। এংগুলাৰ ব্ৰাছ ইউজ কৰিছোঁ মই। এইটো ফাইনেলি আই মেকআপ ডান। আৰু অফ কেমেৰাত মই এইটো কৰি ল'ম। আই মেকআপ কমপ্লিট। এতিয়া মই ছেটিং স্প্ৰে ইউজ কৰিম ৱেট এণ্ড ৱাইল্ডৰ। অলপমান শুকাব দিম। হৈ গ'ল। এতিয়া মই ব্ৰঞ্জাৰ ইউজ কৰিম। তাৰ কাৰণে ইউজ কৰিছোঁ চুগাৰ কছমেটিকৰ ব্ৰঞ্জাৰ। এয়া ৱেট এণ্ড ৱাইল্ডৰ ব্ৰাছ। ব্লাছ কাৰণে ফেচ ষ্টুডিঅ' ব্ৰাছ ইউজ কৰিছোঁ। ইয়াৰ শ্বেড হ'ল পিচ কালাৰ। স্মাইল দি এটা কৰিব। হাইলাইট কৰিম। হাইলাইটৰ কাৰণে ইউজ কৰিছোঁ মেবিলিনৰ মাষ্টাৰ চেফ। বহুত পিগমেণ্টেড আছে। মই বহুত ভাল পাওঁ হাইলাইটাৰ। ফ্লেট ব্ৰাছ দিয়ে যিবিলাক হাই পইণ্ট আছে আৰু হাইলাইট কৰিব পাৰে, ধুনীয়া গ্ল' আনে স্কিনটো। ডান, মেকআপ কমপ্লিট। এতিয়া মই লিপষ্টিক ইউজ কৰিম। লিপষ্টিকৰ কাৰণে মই ইউজ কৰিছোঁ, বহুত ভাল লাগে, মোৰ ফেভৰেট হয় ষ্টে কিউকিৰ লিপষ্টিক। এইটো কালাৰ। এইটো মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে জনাব। মই অফ কেমেৰাতে মোৰ ইয়েৰিংছ আৰু এইটো পিন্ধি লৈছোঁ। আৰু ফুটটো অপশ্যনেল হয়, যাৰ ভাল লাগে লগাব পাৰে। মই ভাল পাওঁ গতিকে শাৰীৰ লগত মিলাই পেলাই ফুট বিন্ধি লৈ লৈছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু ভাল লাগিলে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই চেনেলত নতুন হয়, নাজানো ভালকৈ ভিডিঅ' বনাবলৈ, এডিটিঙো নাজানো। তেওঁ মই মেকআপ বহুত ভাল পাওঁ গতিকে মই নিজে নিজৰ চেনেলটো খুলিছোঁ। আপোনালোকৰ সকলোৰে মৰম পাম বুলি এনেকৈ আশা থাকিল। আৰু মই এনেকৈ মোৰ ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম। আজিলৈ নমস্কাৰ। সকলোলৈ বহুত বহুত মৰম।